বাহিৰ হৈতে সুপৰহিটছ 93.5 ৰেড এফএমত মই আপোনাৰ সুধে পাহি ৱেল ৰেড এফএমত সময় এতিয়া 9 বাজিল আৰু আজি হৈছে শনিবাৰ মানে সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি নতুন এখন চিঠি হাতত তুলি লৈছো চিঠিখন পঠিয়াইছে মাইনী বৰুৱাই যোৰহাটৰ পৰা তেওঁ লিখিছে হাই পাহিবা পোন প্ৰথমতে মোৰ মৰম লবা সঁচাকৈ তুমি বহুত ধুনীয়া আৰু তোমাৰ ভইচটি বহুত সুইট তোমাক লগ পোৱাৰ ইচ্ছা মনত আছে আশা কৰোঁ সেই ইচ্ছা সোনকালে পূৰণ হয় পাহিবা তোমাৰ শ্ব'টো মই পোনপটীয়াকৈ শুনিব নোৱাৰো যদিও যেতিয়াই তুমি লাভ ষ্টৰী আপলোড কৰা মই সদায় শুনো পাহিবা মোৰ লাভ ষ্টৰীটো আজি তোমাৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো আশা কৰোঁ সকলোৱে শুনি ভাল পাব মোৰ ঘৰ যোৰহাটৰ মৰিয়নিত মোৰ নাম মাইনী বৰুৱা মই মোৰ লাভ ষ্টৰীটিৰ নাম দিব খোজো ভাল পোৱা এক বিশ্বাস মোৰ ভাল পোৱা আৰম্ভ হৈছিল 2011 চনত যেতিয়া মই এইচএছ পঢ়িবলৈ মৰিয়নি কলেজত নাম লগাইছিলোঁ প্ৰথম কলেজীয়া জীৱন সঁচাকৈ বহুত ভাল লগা মই সদায় কলেজ যাওঁ তেতিয়া কলেজ গৈ বহুত ভাল লাগিছিল এদিন কলেজত ক্লাছ কৰি থাকোঁতে খিৰিকীৰ বাহিৰত এজন ল'ৰা দেখা পালোঁ ল'ৰাজন মৰম লগা আছিল তেওঁৰ হাঁহিটো বহুত ধুনীয়া আছিল সেই সময়তে ছাৰে কিবা এটা সোধাত কোনফালেনো ল'ৰাজন গুচি গ'ল ধৰিবকেই নোৱাৰিলোঁ চ' আজি আমি শুনিম মাইনী বৰুৱাৰ লাভ ষ্টৰী চ' আপুনিও যদি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিব বিচাৰে তেতিয়াহ'লে চিঠি লিখি পঠিয়াই দিব ডিটেইলছ লিখিব কেনেকৈ লগ পাইছিলে কি হৈছিলে কি মেমৰিজ কি ইনচিডেণ্ট এটাইবোৰ লিখি পঠিয়াই দিব মানে পোষ্ট কৰি দিব আৰু এড্ৰেছটি ফেচবুকত আছে মোৰ অফিচিয়েল পেজ হৈছে ৰেড এফ এম আৰজি পাহি আৰু মই ইনষ্টাগ্ৰামত আছোঁ এজ আৰজি পাহি আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে আৰজি পাহি ৰেড এফ এম 93.5 ৰেড এফ এম বজাতে ৰহো Love is in the air. Love is on the road. Red FM Love Story. আজি বাহিৰ হৈতে সুপৰহিটছ 93.5 ৰেড এফএমত মই আপোনাৰ সুধে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী আজি আমি শুনি আছো মাইনী বৰুৱাৰ লাভ ষ্টৰী ভাল পোৱা এক বিশ্বাস আগলৈ তেওঁ লিখিছে পিছদিনা চিনিয়ৰ বা এজনীক মই সুধিলোঁ সেই ল'ৰাজনৰ বিষয়ে হাই বা হাই সেই গছৰ তলত যে ল'ৰাজন আছে দেখিছা তোমালোকৰ লগৰ নেকি কিয় আগতে দেখা নাই নতুন নেকি বাৰু অ' নহয় সি আমাৰ লগৰে বিএছচি ফাৰ্ষ্ট চেমৰ মেথছত মেজৰ কিয় সুধিলা তোমাক কিবা কৈছে নেকি অ' নাই এনেই সুধিলো আগতে দেখা নাই যে নামটো কিনো তাৰ নাম সুমন জ্যোতি সি বেছি ভাল নহয় দেই আমাৰ ঘৰৰ ফালে থাকে ছোৱালীৰ লগত বহুত সম্পৰ্ক তুমি অলপ আঁতৰি থাকিবা বেছি গুৰুত্ব নিদিবা কিন্তু দেই অ' হয় নেকি ঠিক আছে আৰু বাকী ক্লাছ ঠিকে চলি আছে অ' বঢ়িয়া চলি আছে ঠিক আছে দিয়া সেই বুলি কৈ বাজনী ক্লাছলৈ গ'লগৈ আৰু মই ক্লাছ কৰিব গুচি আহিলোঁ তেনেকৈ দিনবোৰ গৈ আছিল তাক মই চাওঁ কেতিয়াবা কিন্তু মাত নামাতো সি মোলৈ চাই কিন্তু তাৰো মাতিব সাহস নহয় চ' ইজনে সিজনক দেখা দেখি হৈ আছে মানে চকুৰে কথা চাগে আৰম্ভ হৈ গৈছে মাইনী আৰু সুমনৰ গতিকে আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী ভাল পোৱা এক বিশ্বাস 93.5 ৰেড এফ এম বজাতে ৰহো Love is in the air. Love is on the road. ৰেড এফ এম লাভ ষ্টৰী আজি বাহিৰ হৈতে সুপৰহিটছ 93.5 ৰেড এফ এমত মই আপোনাক সুধি পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী আজি আমি শুনি আছো মাইনী বৰুৱাৰ লাভ ষ্টৰী ভাল পোৱা এক বিশ্বাস আগলৈ তেওঁ লিখিছে সেইদিনা আছিলে 5 ছেপ্টেম্বৰ টিচাৰ্ছ ডে কলেজৰ ফাংচনৰ পিছত আমি টিউশ্যন লোৱা ছাৰৰ ঘৰত সকলো ফ্ৰেণ্ডবোৰ মিলি টিচাৰ্ছ ডে পতা কথা আছিলে মই কলেজৰ পৰা আহি মুখ হাত ধুই ছাৰৰ ঘৰলৈ ওলালোঁ পাহিবা সেই সময়ত আমি টাউনত ভাড়া লৈ আছিলোঁ যিহেতু পাপাৰ চাকৰি টাউনত আমাৰ ঘৰ কলেজৰ নিচে ওচৰতেই আছিলে সেইদিনা বতৰ অকণমান ডাৱৰীয়া আছিল মই স্কুটিখন লৈ ছাৰৰ ঘৰ গৈছিলোঁ আৰু বাটতে এজাক বৰষুণ পালোঁ আৰু বৰষুণত গাড়ী চলাব নোৱাৰি বাবে মই তিনিআলিতে এজোপা গছৰ তলতেই ৰ'লোঁ জানেনে পাহিবা সেই সময়তে সুমন আৰু তাৰ ফ্ৰেণ্ড এজন আহি আছিলে
আৰু আহি মোৰ ওচৰতেই ৰলহি তাক দেখি মোৰ যে কি হৈছিল নাজানো ভয় নে লাজ মই অকল তলমূৰ কৰিয়ে থাকিলো সেই সময়তে সি মোক মাত লগালে আৰু মই লাজতে মাতিবই পৰা নাছিলো হে হাই হাই তোমাৰ নামটো মাইনা নেকি হয় ওকে আপোনাৰ নামটো সুমন নহয় জানো মই সুমন তোমাক সদায় দেখি থাকো পিছে ইমান বৰষুণত ক'ত যোৱা আমাৰ এই টিউচন ছাৰৰ তাত টিচাৰ্ছ ডে চেলিব্ৰেশ্যন হৈ আছে আমি যাম ওকে আচ্ছা এটা কথা কোৱাচোন তোমাক যে মই সদায় কলেজত মাতিব চেষ্টা কৰোঁ তুমি দেখোন পাত্তাই নিদিয়া হে কিয় নাই এনেই মাতা নহয় এনেই মাতা নহয় কি মানে থাকি যায় আৰু তেনেকে ঠিক আছে একো নাই দিয়া আচ্ছা শুনাচোন তোমাৰ ফোন নম্বৰটো দিবা নেকি মোৰ ফোন নাই নহয় নাই নেকি আচ্ছা বৰষুণ এৰিছে মই যাওঁ হা ঠিক আছে বাই বাই এই বুলি কৈ মই তাৰ পৰা গুচি আহিলো যিজন ল'ৰাৰ সৈতে চকুৰে ইমান দিনে কথা হৈ আছিল ফাইনেলি সেই ল'ৰাজনৰ সৈতে ৱৰ্ড এক্সচেঞ্জ হ'ল এণ্ড দিছ ইজ ৰিয়েলি আনএক্সপ্লেইনেবল মানে যাক আপুনি চাই থাকে যাৰ প্ৰতি আপোনাৰ লাইকিং আহে সেই মানুহজন যেতিয়া সন্মুখত আহি থিয় হৈ দিয়ে তেতিয়া এনেকুৱা লাগে কি কথা পাতোঁ কি কওঁ কি নকওঁ এটা আনএক্সপ্লেইনেবল ফিলিং ৰাইট চ' ঠিক তেনেকুৱাই হৈছিলে মাইনীৰ ক্ষেত্ৰতো আগলৈ কি হয় জানিবলৈ শুনি থাকক আজিৰ লাভ ষ্টৰী 93.5 ৰেড FM বাজাতে ৰহো Love is in the air. Love is on the road. ৰেড FM লাভ ষ্টৰী আজি বাহিৰ হৈতে সুবহিত 93.5 ৰেড FMত মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি আমি শুনি আছো মাইনীৰ লাভ ষ্টৰী ভাল পোৱা এক বিশ্বাস আগলৈ তেওঁ লিখিছে নাজানো পাহিবা সেইদিনা মোৰ মনটো বেয়াও লাগিছিল কিজানিবা নম্বৰটো মই দি দিয়া হ'লে ভাল আছিলে এনেকৈ দিনবোৰ গৈ আছিল সি মোক কিবা বেয়া পালে চাগৈ মোৰ ফালে সি নোচোৱা হ'ল এদিন আকৌ আমি মুখামুখি হলো কলেজৰ গেটৰ ওচৰত মই আইতাৰ ঘৰলৈ যাবলৈ বাটত ৰৈ আছিলো বাছৰ বাবে সেইখিনি সময়তে সুমনে মাত লগালে মাইনী ইয়াতে ৰখি আছে যে আপুনি কি হ'ল আইতা তালৈ যাওঁ আইতা তালে মই সেইপিনে গৈ আছো ব'লা মই ড্ৰপ দি দিম নাই মই পাৰিম ব'লা মই পাৰিম যাব আপুনি গৈ থাকক তুমি চাগে মোক বেয়াই পোৱা নেকি ফোন নম্বৰো নিদিয়া ভালকে মাতো নলগোৱা হয়নে নাই তেনেকুৱা একো নহয় মোক চাগে বেয়া ল'ৰা বুলি ভাবা আচলতে সেইদিনা আপোনাক লগ পাওঁতে ইমান কনফিউজড হলো সেইকাৰণে দিবলৈ অকণমান হেৰি লাগিলে কি কোৱা আৰু এতিয়া লৈ লওক নম্বৰটো সঁচাকে দিবা দি আছো ৱাও গ্ৰেট দিয়া মই কিন্তু ৰাতি কল কৰিম দেই উঠাবা অ'কে এই বুলি কৈ মই ঘৰত আহিলো আৰু সিও গ'লগৈ নম্বৰ এক্সচেঞ্জ হ'ল চ' ৰাতি ফোন কৰিম বুলি কৈছে এতিয়া ফোন কৰেনে আৰু ফোনত বাৰু মাইনী কথা পাতিব পাৰিবনে সেয়া আমি গম পাম যেতিয়া আগুৱাই গৈ থাকিম আজি লাভ ষ্টৰীৰ সৈতে আৰু আপুনি কওকচোন ফোন নম্বৰৰ পৰা কথা পতালৈকে কিমান সময় আপোনাৰ লাগিছিল মানে এই ধৰক চিনাকি হোৱাৰ পিছত যাক আপোনাৰ ভাল লাগে বা যাক আপুনি ভাল পাই পেলাইছে তেওঁৰ সৈতে ঘপককেতো কথা পাতিব নোৱাৰি মানে কি বুলি কথা পাতিম এনেকুৱা ধৰণৰ থিংকিংটো মাইণ্ডত চাগে আহিছিল ৰাইট চ' এই ফোন নম্বৰ লোৱাৰ পৰা ফোনত কথা পতালৈকে কিমান টাইম লাগিছিলে সেইটোৱে শ্বেয়াৰ কৰকচোন গতিকে মেছেজ কৰিবলৈ আপুনি ফেচবুকত যাওক মোৰ অফিচিয়েল পেজ হৈছে ৰেড FM RJ পাহি প্লাছ মই ইনষ্টাগ্ৰামত আছো RJ পাহি আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে RJ পাহি ৰেড FM 93.5 ৰেড FM বজাতে ৰহো Love is in the air. Love is on the road. ৰেড FM লাভ ষ্টৰী আজি বাহিৰ হৈতে সুবহিত 93.5 ৰেড FMত মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছো আজি আমি মাইনী বৰুৱাৰ লাভ ষ্টৰী ভাল পোৱা এক বিশ্বাস আগলৈ তেওঁ লিখিছে পাহিবা সেইদিনা মোৰ মনটো বহুত ভাল লাগি আছিল ঘৰ আহি বাৰে বাৰে মই মোবাইলটোকে চাই আছিলো কি হৈছিল কিয় তেনেকৈ বিহেভ কৰিছিলো মই ভাবিয়ে পোৱা নাছিলো সেইদিনাৰ পৰাই আমি দুইটাই কথা পতা আৰম্ভ কৰিলো আমি লাহে লাহে ক্লোজ ফ্ৰেণ্ড হলো আমি দুয়োজনে ভাল পাইছিলো বাট তথাপিও এক্সপ্ৰেছ কৰা নাছিলো লাহে লাহে মোৰ 2 বছৰ পাৰ হ'ল
আৰু ফাইনেল পৰীক্ষাৰ ওচৰ চাপি আহিল কলেজো শেষ হ'বৰ হ'ল সেইদিনা নৱেম্বৰ 28 আছিল আমাৰ বিদায় সভা মোৰ মনটো বহুত বেয়া লাগিছিল কাৰণ তাক আৰু কলেজত মই লগ নাপাওঁ ফাংচন শেষ হোৱাৰ পিছত সি মোক আগবঢ়াবলৈ লগতে খোজকাঢ়ি আহিছিল তাৰ মনটো একেবাৰে মৰা আছিল সেইখিনি সময়তে সি মোক ক'লে তে যোৱা আৰু তো চাকে লগ নাপাম ভালকে থাকিবা পঢ়া শুনা কৰিবা ভালকে 2 বছৰ কেনেকৈ গ'ল গমেই নাপালো এইটো হয় মই আপোনাক কিন্তু বহুত মিছ কৰিম মিছ কৰিবা তুমি আকৌ মোক কিয় মিছ কৰিবা কাৰণ মই যে আপোনাক ভাল পাওঁ সেইকাৰণে যাওঁ ৰবা ক'ত যোৱা ৰবা বৰষে তোমালে এতিয়া বুকু মোৰ উলাহে নধৰে উঠে দিলা কিনো মনৰে ঠিকনা এই বুলি কৈ মই তাৰ ওচৰৰ পৰা গুচি আহিলো ৱেল দিল কি বাত জুবান তক আহি গই কোৱা হয় ন যদি কাৰোবাক ভাল পোৱা যায় সেই কথাষাৰ লুকুৱাব আপুনি নোৱাৰিব যিমানে আপুনি চেষ্টা নকৰে কিয় আৰু এক্সপ্ৰেছ কৰি দিয়াটো ইজ দ্য বেষ্ট থিং আৰু সেইটোৱে মাইনীয়ে কৰিলে আনটিল এণ্ড আনলেছ ইউ এক্সপ্ৰেছ তেতিয়াহ'লে আপুনি গম কেনেকৈ পাব যে সন্মুখৰ মানুহজন বা মানুহজনী আপোনাক ভাল পায় নে নাপায় অকল ভাবি থাকিলেইতো নহ'ব জানিবও লাগিব যে সন্মুখত থকা মানুহজনৰ মনত কি আছে চ' দেট ইজ দ্য বেষ্ট থিং টু এক্সপ্ৰেছ গতিকে এতিয়াও যদি আপুনি কাৰোবাক এক্সপ্ৰেছ কৰা নাই যে আপুনি তেওঁক ভাল পায় তেতিয়াহ'লে এক্সপ্ৰেছ কৰি দিয়ক ইউ নেভাৰ ন' ইফ ইট ইটছ টু লেট হয়তো আপোনাৰ জীৱনৰ পৰা সেই মানুহজন বা মানুহজনী গুচিও যাব পাৰে চ' বেটাৰ লেট দেন নেভাৰ গতিকে কৈ দিয়ক 93.5 Red FM বজাতে ৰহো Love is in the air. Love is on the road. Red FM Love Story আজি বাহিৰ হৈতে Super Hits 93.5 Red FM at Mosopner হৈতে পাহি and welcome back to Weekend Special Show Red FM Love Story আজি আমি শুনি আছো মাইনী বৰুৱাৰ লাভ ষ্টৰী ভাল পোৱা এক বিশ্বাস ইতিমধ্যে গম পালো যে কলেজৰ শেষ দিনা মাইনী আৰু উপায় নাপায় নিজৰ মনৰ কথা কৈ দিলে যে তেওঁ ভাল পায় আগলৈ চিঠিখনত লিখিছে নাজানো পাহিবা মোৰ কি হ'ল হয়তো তাক নোপোৱাৰ ভয়তে মই মনৰ কথা কৈ পেলালো সেইদিনা ৰাতিলৈ সি মোক ফোন কৰি ক'লে যে সিও হেনো মোক ভাল পায় বাট ক'বহে নোৱাৰিছিল লাহে লাহে আমাৰ ভাল পোৱা বাঢ়িব ধৰিলে আমি সদায় ফোনত কথা পাতো চাওঁতে চাওঁতে ফাইনেল এক্সাম পালেহি আৰু শেষো হ'ল ৰিজাল্টটো দিলে মই ফাৰ্ষ্ট ডিভিজনত পাছ কৰিলোঁ আৰু গ্ৰেজুৱেশ্যনৰ বাবে যোৰহাটৰ DCB কলেজত নাম লগালোঁ আৰু মই কলেজৰ ওচৰতেই পিজিত আছিলোঁ কলেজ যোৱাৰ পাছৰ পৰা মোৰ মন সলনি হ'ব ধৰিল মই তাৰ লগত সৰু সৰু কথাত কাজিয়া লাগিব ধৰিলোঁ তাক মই সন্দেহ কৰিব ধৰিলোঁ ক'ৰবাত গ'লে ছোৱালী লগ কৰিব যোৱা বুলি কওঁ সি যিহেতু মিডল ক্লাছ ফেমিলিৰ ল'ৰা মই লগ কৰিম বা ক'ৰবাত যাওঁ যদি সি নিব নোৱাৰিছিল তাতো মই তাক কথা শুনাব ধৰিলোঁ সি ক্ৰিকেট খুব ভাল পাইছিল সি খেলিব যায় অকল মোৰ কাৰণে খেলি জিকা পইচাৰে সি মোক ফুৰাব নিয়ে ৰেষ্টুৰেণ্টলৈ লৈ যায় বাট মই তেতিয়াও তাক সন্দেহ কৰিলোঁ আৰু খেলিব যাব মানা কৰিছিলোঁ ইমানবোৰ কাজিয়াৰ পাছতো জানা পাহিবা সি মোক এটাই কথা কৈছিল যে আই লাভ ইউ প্লিজ মোৰ ওপৰত বিশ্বাস ৰাখা মই তোমাক সকলো সুখ দিম সন্দেহ অবিশ্বাস আদিৰ কাৰণে আমাৰ মাজত এটা ডাঙৰ কাজিয়া হৈছিল আৰু আমাৰ ৰিলেশ্যন শেষ হৈছিল আগতেও মই কৈছোঁ এই সন্দেহ এই অবিশ্বাস কৰা দিছ ইজ এ ডিজিজ এটা বেমাৰ আৰু যাৰ এইটো বেছি আছে তেওঁ কেতিয়াও এটা ৰিলেশ্যনশ্বিপত সুখত থাকিব নোৱাৰে কাৰণ প্ৰত্যেকটো কথাতে তেওঁৰ এটা ডাউট থাকিব চ' সেইকাৰণে ৱেন ইউ গেট ইন টু এ ৰিলেশ্যনশ্বিপ যেতিয়া আপুনি এটা ৰিলেশ্যনশ্বিপত সোমাব তেতিয়া বিশ্বাস ৰখাটো বহুত দৰকাৰী আৰু বিশ্বাস দিয়াটো ইটছ নট ডেট যে আপোনাৰ পাৰ্টনাৰে আপোনাক বিশ্বাস কৰে আৰু আপুনি তেওঁক চিট কৰি থাকিব দেট ইজ নট কাৰেক্ট গতিকে বিশ্বাস ৰখা আৰু বিশ্বাস দিয়াটো বহুত প্ৰয়োজন লাইফত বহুত আপছ এণ্ড ডাউনছ আহিব সময় সলনি হ'ব নতুন নতুন ফ্ৰেণ্ড চাৰ্কেল লাইফত পাব কলেজীয়া জীৱন শেষ হ'লে চাকৰি জীৱন আহিব
আকৌ নতুন নতুন মানুহ লগ পাব গতিকে ফিলিংছ চেঞ্জ হৈ গৈ থাকে But when you are in true love, when you respect your partner, and when you know যে এওঁই মোৰ জীৱনৰ perfect person, the better half, তেতিয়া আৰু লাইফত যিমানে মানুহ নাহে কিয়, যিমানে নতুন মানুহক লগ নাপাওক কিয়, your feeling for your partner will never change. So always be honest, always be truthful, and always be loyal to your partner. আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী 93.5 Red FM বজাতে ৰহো Love is in the air. Love is on the road. Red FM love story আজি বাহিৰ হৈ দে Superhits 93.5 Red FM ত মই আপোনাৰ সৈতে শুনি আছে আপুনি weekend special show Red FM love story আজি আমি শুনি আছো মাইনী বৰুৱাৰ love story ভাল পোৱা এক বিশ্বাস আগলৈ তেওঁ লিখিছে এদিন ৰাতিপুৱা মোলে এটা ফোন কল আহিলে আৰু মই ৰিচিভ কৰিলো আৰু এজনী ছোৱালীৰ মাত শুনিলো তাই মোক ক'লে হেল্ল' কোনে কৈছে মই সুমনৰ গাৰ্লফ্ৰেণ্ড সি মোক ভাল পায় তুমি সুমনৰ লগত কি কৰি আছা কি কোনে কৈছে হেতু জানিব নালাগে মই সুমনৰ গাৰ্লফ্ৰেণ্ড হয় তুমি সুমনৰ লাইফৰ পৰা আঁতৰি থাকিবা সি মোক ভাল পায় মই তাক ভাল পাওঁ বাই হেল্ল' নেজানো পাহিবা তাই কিয় তেনেকৈ মোক ক'লে মোৰ বহুত খং উঠিছিল আৰু মই একো নাভাবি সুমনক ফোন লগালো আৰু তাক বহুত গালি পাৰিলো সি মোক বহুত বুজাবলৈ চেষ্টা কৰিছিলে যে সি কোনো ছোৱালীক চিনি নাপায় কাকো ভাল নাপায় বাট মই তাৰ এটা কথা নুশুনিলো আৰু ব্ৰেকআপ দিলো তাক মই বহুত ইগনোৰ কৰিব ধৰিছিলো সি মোক বহুত ফোন কৰিছিল বাট মই তাক একেবাৰে এৰি দিছিলো দুদিনমানৰ পাছত মোলে এটা আননোন নম্বৰৰ পৰা আকৌ ফোন আহিলে কলটো ৰিচিভ কৰি গম পালো হিয়া সুমন হয় সি মোক ক'লে হেল্ল' কোন কি কোন তুমি মোক চিনি পোৱা নাই নেকি সুমন কিয় ফোন কৰিছা কিয় ফোন কৰিছা তুমি তোমাৰ লগততো মোৰ একো কথা নাই তুমি কিয় ফোন কৰিছা তুমি এবাৰ বাহিৰলৈ আহাচোন মই তোমাৰ ঘৰৰ বাহিৰতে ৰৈ আছো কিছুমান কথা ক্লিয়াৰ কৰিব আছে মই নাহো বুলি কৈছো ন প্লিজ এবাৰ আহা প্লিজ শুনিতো লোৱা কি আছে গৈ আছো পাহিবা সেইদিনা সি মোক বহুত ৰিকুৱেষ্ট কৰিছিল আৰু তাৰপিছত মই বাহিৰত আহিলো যেতিয়া তাৰ ওচৰ পালোহি মোৰ বুকুখন কঁপি উঠিছিল সি নিজকে বহুত বেছি হাৰ্ট কৰিছিল মোৰ দেখি বহুত দুখ লাগিছিল সি বহুত কান্দিছিল আৰু মোক বুজাবলৈ চেষ্টা কৰিছিল যে সি অকল মোকেই ভাল পায় তাক বহুত বুজালো আৰু ঘৰলৈ যাবলৈ ক'লো আৰু ডক্টৰক দেখুৱাবলৈ ক'লো বহুত বুজোৱাৰ পিছত সি মোৰ কথা বুজিলে মানিলে আৰু উভতি গ'লগৈ মই তাক ক'লো মই তাৰ লগত কথা পাতিম বুলি কেতিয়াবা প্ৰেমে কি কৰিবলৈ বাধ্য কৰি দিয়ে যাক আপুনি ইমান বেছি ভাল পায় সেই মানুহজনে যেতিয়া আপোনাক বিশ্বাস নকৰে তেতিয়া কি কৰো কি নকৰো লাগি যায় আই আণ্ডাৰষ্টেণ্ড বাট নিজকে হাৰ্ট কৰা সেইটো আপোনাৰো অধিকাৰ নাই কাৰণ আপোনাৰ লাইফটো আপোনাৰ মা দেউতাৰ বাবেহে আপোনাৰ নিজৰ বাবে নহয় আজি আপোনাৰ মা দেউতাই আপোনাক জন্ম নিদিয়াহেঁতেন আপোনাৰ একো এই পৃথিৱীত স্থানেই নাথাকিল হয় আপোনাৰ অস্তিত্বই নাথাকিল হয় গতিকে যোনে আপোনাক জন্ম দিছে সেই মানুহজনৰ বা সেই মানুহজনীৰ মুখখন মনত পেলাবচোন আপোনাক বাৰু নিজকে হাৰ্ট কৰিবলৈ জন্ম দিছিল নে তেওঁ কিমান কষ্ট কৰি আপোনাক ডাঙৰ কৰিছিল কিমান আপোনাক ভাল পায় তেওঁলোকৰ জীৱনত একমাত্ৰ সুখৰ কাৰণ আপুনিয়ে তেতিয়াহ'লে আনৰ বাবে আপুনি নিজক কিয় হাৰ্ট কৰে ক'ৰ পৰা এই বস্তুটো ফেয়াৰ মোক কওকচোন So never hurt yourself. You don't have the right. At least not for anybody else, but for your parents. আপোনাৰ মা দেউতাই আপোনাক নিজকে হাৰ্ট কৰিবলৈ জন্ম দিয়া নাছিলে তেওঁলোকৰ হেপিনেছৰ কাৰণ আপুনি গতিকে আপুনি বেলেগক কাকো অধিকাৰ নিদিব যে তেওঁ আপোনাৰ সুখৰ কাৰণ হওক আপোনাৰ সুখৰ কাৰণ কেৱল মা দেউতাই হ'ব পাৰে I hope you have understood. আগুৱাই গৈ থাকি মাজে লাভ ষ্টৰী হৈ দে 93.5 Red FM বজাতে ৰহো Love is in the air. Love is on the road. Red FM love story আজি বাহিৰ হৈ দে
সুপাৰহিটছ 93.5 ৰেড এফএমত মই আছোঁ আপোনাৰ সৈতে পাহি আৰু শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী শুনি আছোঁ আজি আমি মাইনী বৰুৱাৰ লাভ ষ্টৰী ভাল পোৱা এক বিশ্বাস আগলৈ তেওঁ লিখিছে এনেদৰে আমি আকৌ কথা পাতিব ধৰিলোঁ কথা পাতি আছিলোঁ যদিও মই তাক ক্ষমা কৰা নাছিলোঁ কিন্তু এদিন মই এনেকুৱা এটা কথা গম পালোঁ যাৰ বাবে মই নিজকে ক্ষমা কৰিব পৰা নাছিলোঁ যিজনী ছোৱালীয়ে মোক কল কৰিছিল তাই সব কথাই মিছা আছিল আসলতে তাই সুমনৰ লগৰ এটাৰ ৱাইফ তাইৰ হাজবেণ্ড থকাৰ পিছতো বেলেগৰ লগত তাই কথা পাতে যিদিনা মই এই কথা গম পালোঁ অলপো পলম নকৰি সুমনলৈ ফোন লগালোঁ আৰু ক'লোঁ মাইনী কোৱা আই এম ৰিয়েলি চৰি চৰি ফৰ হোৱাট আই এম চৰি ফৰ এভৰিথিং মই বুজিয়ে পোৱা নাছিলোঁ আন কাৰোবাৰ কথা শুনি পেলাই মোৰ ইমান গিল্টি ফিল হৈছে চৰি ক'লেও চাগে বহুত কমেই হ'ব প্লিজ ফৰগিভ মি বহুত ডাঙৰ এটা মিছআণ্ডাৰষ্টেণ্ডিং হৈছিলে আৰু ইমান তোমাক বেয়াকৈ মই ট্ৰিট কৰিলোঁ তুমিতো মোক একো নকলাও মই বুজি পোৱা নাছিলোঁ কনফিউজড হৈ আছিলোঁ ইমান ডাঙৰ এটা ভুল বুজাবুজি হৈ আছিলে ক্লিয়াৰ নোহোৱা হ'লে চাগে মই সেইটো মিছআণ্ডাৰষ্টেণ্ডিং লৈয়ে থাকিব লগা হ'লহেঁতেন তুমি প্লিজ মোক এবাৰ চান্স দিয়া না তেনেকুৱা একো কথা নহয় মই এনেও গম পাইছিলোঁ যে তুমি মোৰ কাষলৈ আকৌ ঘূৰি আহিবা আৰু যিহেতু মাই লাভ ইজ ট্ৰু চ' আই নিউ দেট ইউ উড হেভ কাম বেক মই সদায় তোমাৰ লগতে আছোঁ তোমাৰ লগতে থাকিম এণ্ড আই লাভ ইউ আই ৰিয়েলি লাভ ইউ এণ্ড আই লাভ ইউ টু সেইদিনাৰ পৰা আমাৰ মাজত এটা ধুনীয়া সম্পৰ্ক গঢ়ি উঠিল আমাৰ মাজত বহুত মৰম বাঢ়িল কেতিয়াবা কাজিয়াও হয় পিছে কাজিয়া মইহে কৰোঁ আৰু সি মোক মৰমেৰে বুজায় সঁচাকৈ পাহিবা যিদিনাৰ পৰা তাক বুজিব ল'লোঁ বিশ্বাস কৰিব শিকিলোঁ সি মোক বহুত মৰম কৰিব ল'লে সি মোক কেতিয়াও খং নকৰে মোক মিছা নকয় মই সঁচাকৈ বহুত হেপী আমাৰ সম্পৰ্ক এতিয়া 4 বছৰ কমপ্লিট হ'ল আমাৰ ঘৰতো আমাৰ সম্পৰ্কৰ কথা জানে আৰু সকলোৱে সন্মতি দিছে মই এইবাৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ আৰু সি শিৱসাগৰ ONGCত জব পালে আমাৰ ঘৰৰ মানুহে আমাৰ বিয়া 2018ত পতাৰ ঠিক কৰিছে পাহিবা ৰেড এফএমৰ জৰিয়তে মই সুমনক এটাই কথা ক'ব খোজোঁ যে মই তোমাক বহুত বিশ্বাস কৰোঁ আৰু মোৰ বিশ্বাস যে তুমি মোক সদায় হেপী ৰাখিবা পাহিবা এয়াই আছিল মোৰ লাভ ষ্টৰী আশা কৰোঁ মোৰ ষ্টৰীটি তুমি পঢ়িবা থেংক ইউ পাহিবা ৰেড এফএমৰ দৰে এটা প্লেটফৰ্ম দিয়াৰ বাবে ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা তুমি সদায় হাঁহি থাকা আৰু তোমাৰ শুৱলা মাত দি সকলোতে জিলিকি পৰে শেষত তোমাৰ মৰমৰ ভণ্টি মাইনী বৰুৱা Thank you so much, Maini, for sharing your love story, and I hope it's